নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোকে? মই এইকেইদিন বিশেষ ব্যস্ত থকাৰ বাবে কাহিনী লিখিব পৰা নাছিলোঁ। সময় উলিয়াই আপোনালোকৰ বাবে এটা কাহিনী লৈ আহিছোঁ। মোৰ এই কাহিনীটো এটা সঁচা ঘটনা। মই কেনেকৈ ভাড়া ঘৰৰ মালিকনীৰ লগত চলিছিলোঁ। মই তেতিয়া মেট্ৰিক পৰীক্ষা দি কম্পিউটাৰৰ পাঠ্যক্ৰম লৈছিলোঁ। এতিয়াৰ পৰা ভাড়া ৰুমত থাকিলে অলপ চালু হ'ব বুলি অৱশেষত ৰুম এটা পালোঁ। এটা সৰু ৰুমটোৰ মেইন ঘৰৰ লগতে লাগি থকা মই আৰু ঘৰৰ মালিকনী বাথৰুম লেট্ৰিন একেলগে ব্যৱহাৰ কৰোঁ। ৰুমত ঘৰৰ মালিকনীৰ বাহিৰে কোনো নাথাকে। মালিকনীজনীক বৰমা বুলি মাতোঁ। বৰমাৰ ছোৱালী এজনী আছে আৰু ল'ৰা এটা। ছোৱালীজনী ডাঙৰ আৰু চাকৰি কৰে আৰু ল'ৰাটো দিল্লীত পঢ়ি আছে। বৰমাৰ গিৰিয়েক বৰতাও চাকৰি কৰে, গুৱাহাটীত থাকে। সপ্তাহৰ মূৰে আহি থাকে, কিন্তু কেইমাহমানৰ পৰা অলপ অহা কমাই দিছে, কাৰণ বৰতাৰ বয়স হৈছে। গুৱাহাটীতে কাম কৰা ল'ৰা এজন লৈ তাতে থাকে। বৰমাৰ বয়স ইমান হোৱা নাই, 35 বা 37 হ'ব। সৰুতে বিয়া হোৱা। বৰমা অলপ শকত, বগাকৈ মেখেলা চাদৰ পিন্ধি থাকে আৰু পেটটো ওলাই থাকে। মই আগতে খোৱা বোৱা বনাই পোৱা নাছিলোঁ বাবে অলপ অসুবিধা হৈছিল। বৰমাই দেখা পাই মোক কেনেকৈ বনাব লাগে ওচৰতে আহি শিকাই দিয়ে, কিন্তু মোৰ সেইবিলাকত মনে নিদি বৰমাৰ ওলাই থকা পেটটোলৈ চকু যায়। বৰমাও গম পাই মোৰ তাত চকু যায় বুলি, কিন্তু একো নকয়। বৰমাই মোক নিজৰ ল'ৰাৰ দৰে মৰম কৰিছিল। মোৰ ৰুমত সোমাই কাপোৰ লেতেৰা দেখা পালে ধুই দিছিল। এদিনাখনৰ কথা, মই সদায় দেৰিকৈ উঠোঁ, কিন্তু সেইদিনাখন অলপ সোনকালে উঠি গৈ গাটো ধুই লওঁ বুলি বাথৰুমলৈ গ'লোঁ। দুৱাৰখন মেলি সোমাব খোজোতেই বৰমাৰ যিটো অৱস্থাত দেখা পালোঁ, মোৰ বাৰীত 90 ডিগ্ৰী পজিশ্যনত লৈ ল'লে। ময়ো অকল গামোচাখনহে পিন্ধি গৈছিলোঁ। মোৰ মোটা দীঘল বাৰীডালত ভিৰ সহ্য কৰিব নোৱাৰি গামোচাখন খোল খাই গ'ল। বৰমাৰ গোটেইজনী কাপোৰ খুলি বাল খুৱাই আছে। বৰমাই মোক দেখা পাই ভয় খাই গ'ল, কিন্তু বৰমাই মোৰ বাৰী দেখি চকু ডাঙৰ কৰি একেথৰে চাই ৰ'ল। মই বৰমাক দেহাটো দেখি ৰ'ব নোৱাৰি বৰমাক সাৱটি লৈ চুমা খাব ধৰিলোঁ, কিন্তু বৰমাই মোক ঠেলি আঁতৰাই দি ক'লে, কি কৰিছা? মই তোমাৰ মাৰ নিচিনা। মই একো নুশুনি আকৌ সাৱটি চুমা খাব ধৰিলোঁ। এইবাৰো বৰমাই আঁতৰাই দিলে মোক। বৰমাই ক'লে, কোনোবাই যদি এই অৱস্থাত দেখা পায় বহুত বেয়া কথা হ'ব। মই ক'লোঁ, বৰমা, আপোনাৰ ধুনীয়া দেহাটো দেখা পাই মই যদি এবাৰ জুতি নলওঁ, মোৰহে অৱস্থা কাহিল হ'ব। আপোনাৰ ভোজখন ইমান বগা বুলি কৈ বৰমাৰ ভোজখনত মুখখন গুজি দিলে। বৰমাৰ ভোজখন তলৰ ফালেহে অলপ বাল কাটিব লগা আছিল। থিয়েই বৰমাৰ ভৰি দুখন মেলি লৈ বৰমাৰ ভোজ চেলেকাত লাগিলোঁ। কি মজা লাগিছে। বৰমাৰ ভোজৰ পৰা অলপ গৰম পানী ওলাই আহিল। ময়ো গোটেইবোৰ ৰস পানী কৰিলোঁ। ময়ো এইবিলাক চুদাচুদি ভিডিঅ' চাই বহুত খাবৰ মন আছিল। আজি সেই সুযোগটো পাই বহুত জোৰে চুপিবলৈ ধৰিলোঁ। বৰমাও জোন উত্তেজনাত মোৰ মূৰটো ওচৰত হেঁচা দিবলৈ ধৰিলে। ময়ো যিমান পাৰোঁ বৰমাক জোন সুখ দিবলৈ ধৰিলোঁ। 10 মিনিটমান চুপোৱাৰ পিছত বৰমাই খুব জোৰে মোৰ মুখত পানী এৰি দিলে। ময়ো যিমান পাৰোঁ চেলেকি খাব ধৰিলোঁ। এইবাৰ বৰমাই মোক উঠাই ক'লে, তোৰ বাৰী দেখি মই আৰু ৰ'ব নোৱাৰা হৈছোঁ। বৰ বিচনালৈ। তাতে মোক আজি চুটি মোৰ ওচৰত ফুটা বহাল কৰি দিলে। মই বৰমাক মুখত এইবোৰ শুনি পাই আৰু উত্তেজিত হৈ গ'লোঁ। লগে লগে বৰমাক তেনেদৰে দাঙি বৰমাক বিচনালৈ লৈ গ'লোঁ। বিচনাত গৈ বৰমাক শুৱাই দিলোঁ আৰু বৰমাই ক'লে, দে জলদি সোমাই, তোৰ ইমান ডাঙৰ বাৰী, মোৰ আজি ভোজৰ পিৰপিৰণি মৰিব। মই দেৰি নকৰি বৰমাৰ ভোজত আঙুলি এটা ভৰাই চালোঁ। ভোজখন একেবাৰে ৰসে চপচপীয়া হৈ আছিল। আঙুলিটো সোমাই দিয়াৰ লগে লগে বৰমাৰ আহ বুলি মুখৰ পৰা শব্দ ওলাল। ময়ো অলপ পলম নকৰি আঙুলিটো উলিয়াই আনি বাৰীডাল ভোজত লগাই দিলোঁ। লাহেকৈ হেঁচা এটা দিলোঁ, কিন্তু মোৰ বাৰীডাল
ডাঙৰ বাবে সোমাই যাব বিচৰা নাছিল। অলপ পিছতে এটা ডাঙৰ হেঁচা দিলোঁ। বায়ুডাল আধালৈ সোমাই গ'ল। বৰমাৰ মুখৰ পৰা মা মাৰিলোঁ বুলি চিঞৰি দিলে। মই সেইবিলাক নুশুনি আৰু এটা ডাঙৰ হেঁচা দিলোঁ। এইবাৰো বৰমাই চিঞৰি দিব বিচাৰিছিল, কিন্তু বৰমাৰ মুখত মই চুমা খাই থকাৰ বাবে নোৱাৰিলে। মই আকৌ বাৰীডাল উলিয়াই আনি অগা-পিছা কৰিব ধৰিলোঁ। বৰমাৰ কোমল দেহটোৰ আৰু মঙহাল মুখখনৰ চুৰি বহুত ভাল লাগিছিল। বৰমাইও মোৰ বাৰীডালৰ জুতি ল'বলৈ ধৰিলে। চুদা মোক যিমান পাৰা। মোৰ আজিলৈ কোনেও এনেকৈ গোচত চেলেকা নাছিল আৰু ইমান ডাঙৰ বাৰীৰ চুদন খোৱা নাছিলোঁ। আজিহে মোৰ গোচখন সম্পূৰ্ণ জুতি পাইছে কলিজাটো আৰু চুদা মোক বুলি বৰমায়ে ক'ব ধৰিলে। ময়ো যিমান পাৰোঁ বৰমাক যৌন সুখ দিবলৈ চেষ্টা কৰিলোঁ। অৱশেষত মোৰ গোচত মোৰ মাল পানী এৰি দিলোঁ। তো বন্ধুসকল, মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো দবাই দিব, লাইক কৰিব আৰু এই ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে কমেণ্ট কৰিবলৈ কেতিয়াও নাপাহৰিব। লগতে আপুনি আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰিবলৈ কেতিয়াও নাপাহৰিব। আকৌ লগ পাম ঠিক এনেকুৱা ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে অপেক্ষা কৰক। ধন্যবাদ।